হেল্ল' গাইজ, মই আন্না ভিডিঅ'লৈ জনালোঁ আপোনালোক সকলোকে স্বাগতম। আৰু আজি ক'ত আহিলোঁ কি সকলোবিলাক দেখাম এই ভিডিঅ'টোৰ জৰিয়তে, তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া দেখিছে নহয়, এইখন হৈছে গেট আৰু গেটত লিখা আছে এয়া ভোগালী মেলা। হয় গাইজ, ইয়াতে চলি আছে ভোগালী মেলা। তো তাকে ভাবিলোঁ অকণমান চাবলৈ আহিছোঁ, ওচৰতে যিহেতু চলি আছে, বেছি দূৰ নহয়। তো আৰু এইটো দেখিছে কি ধুনীয়া ডিজাইন বনাইছে, দোকান পোহৰ, খেলা বস্তু, বাচ্চা সকলোবিলাক আহিছে। মাইনা দেখিয়ে খেলো খেলো কৰিছে, মানে বেগ খেলাব নিব লাগিব। আমি আমাৰ পিছত এনেধৰণে খেলা আছে, এইটো জাম্পিং। আৰু ইপিনে আছে এয়া কাৰ আৰু বাইক, সৰু বাচ্চা খেলিব পৰা আহিছে, বহুত সৰু বাচ্চা খেলিব পৰা। তো আপোনালোকৰ বাচ্চা এনেধৰণে লৈ আহিব পাৰিব, দেখাব পাৰিব মেলা। দেখিছেনে মাইনাই যে কি উৎপাত কৰি খেলি আছে, মানে কি ফূৰ্তি মানে খেলিব পাৰি। তো এনেকৈ আপোনালোকৰ লৈ আহিব আৰু ইভিনিং টাইম। ধুনীয়া ইপিনে যায়, চাই যোৱা নাই আৰু ইপিনে দোকান নাই হোৱা। আৰু এইখন কাঠৰে দোকান হয়, ইয়াতে কাঠৰ বস্তু পায়। গাইজ দোকান কিন্তু বহুত হৈছে, কিন্তু তাত মই এটা বস্তুৱে ভাল নালাগিলে। আপোনাৰ এইটো বস্তু ভাল লাগে নে নালাগে আপোনালোকক জনাবচোন। মানে চব লিখি থৈ দিছে ফিক্স প্ৰাইচ বুলি লিখি থৈ দিছে। তো মানে ফিক্স প্ৰাইচ দিলে মজা নালাগে, আপোনালোকে যিয়ে নকওঁ। অকণমান দাম চাম দৰাব পাৰিলে ভাল লাগে। আৰু শ্বপিং মলততো বাৰু ফিক্স প্ৰাইচে হৈ থাকে, এইটোতো বুজিয়ে পাওঁ। কিন্তু ইয়াৰ সৰু সৰু দোকানবিলাকত যেতিয়া ফিক্স বুলি লিখি থৈ দিয়ে ন, ফিক্স প্ৰাইচ, তো মজা নালাগে। ইয়াতে অকণমান মানে ধৰি লওক অকণমান তৰ্ক কৰি বা এইটো বস্তু কমাই অকণমান দাম চাম কমাই কিনে বস্তুটো লোৱাৰ মজাটো বেলেগ। তো সেই বস্তুটো এতিয়া নোহোৱা কৰি দিছে। আৰু ইয়াৰ ইয়াৰিংছৰ ছেইম প্ৰব্লেম, মানে 150 সেনেকুৱাতে লগাই থৈ দিছে ফিক্স প্ৰাইচ বুলি। তো সেইকাৰণে মানে কি ভাল লগা নাই চিষ্টেমবিলাক। তো আজিকালি ফিক্স প্ৰাইচ বুলি লিখি থৈ দিয়ে সকলোৱে। কিন্তু মানে কি আৰু দোকান পোহাৰ বহুত আছে, আপোনাক যেনেকুৱা লাগে যি আছে। তো মানে কি দাম চাম নকমাই, সেইকাৰণে ফিক্স প্ৰাইচ লিখি থৈ দিছে। মানে টাইম লছ নকৰে আজিকালি মানুহে, মানে টাইম লছ কৰিব নিবিচাৰে, বুজিছেনে? কি ক'ম আৰু আপোনালোকক। আৰু ধুনীয়া ধুনীয়া ইয়াৰিংছৰ ছেট আছে, দেখাম ৰ'ব, গৈ আছোঁ। কাপোৰৰ দোকান এইবোৰ, কাপোৰৰ দোকান ঢেৰ হৈছে দেই, ঠাণ্ডাৰ কাপোৰ বহুত আছে ইয়াতে, কিন্তু দামবিলাকো কম নহয় বাৰু। আৰু ইপিনে হৈছে দোকান, কেটলি দিয়া পিঠা, কফি এইবিলাক চব সকলোবিলাক এখন দোকানতে পাব। আৰু ধুনীয়া বনাই, যাৰ খাব মন যায় ইয়াতে আপোনালোকে খাব পাৰিব। মই পিছে খোৱা নাই পিঠা, বেলেগ কিবা খাম বুলি ভাবিছোঁ। যিহেতু বিহুৰ বতৰতো পিঠা খোৱা যাবই। আৰু ইয়াতে এনেধৰণে ইয়াৰিংছ চাই আছোঁ, কিন্তু ইয়াৰিংছবিলাক মই ইমান পচন্দ নাই হোৱা। মানে মই বিচৰা ধৰণে মই পোৱা নাই, তো নলয় চাগে। আৰু এতিয়া মই মজাকৈ গোটেইবিলাক ডান্স প্ৰগ্ৰেম ধুনীয়াকৈ চালোঁ। চাই কিনে আৰু আছে চাবলৈ, কিন্তু আৰু ইমান টাইম নাথাকোঁ, যিহেতু মাইনা অলপ হোমৱৰ্ক কৰিবলৈ আছে। তো ঘৰত যাওঁ, তাই মানে পঢ়া নাছিলে, তো দৌৰা দৌৰিকৈ আহিলোঁ। তাই চিঞৰি আছিলে মেলা দেখি কিনে, তো তাকে চাব আহিলোঁ। আহি কিনে এতিয়া আমি যাওঁ, ওলাই দিওঁ। এতিয়া ইয়াৰ পৰা
আৰু এতিয়া ইয়াৰ পৰা আমি ওলাই দিলোঁ 8:30 হৈ গ'ল এতিয়া কিবা খাব লাগিব আৰু এতিয়া আমাৰ হৈ গ'ল আৰু এতিয়া আমি যাবলৈ ওলালোঁ তো ঠিক আছে আজি ব্লগটো এটা সামৰিলোঁ ধুনীয়া প্ৰগ্ৰাম চগ্ৰাম চালোঁ মজাকৈ বাই বাই দিয়া মামা বাই বাই দিয়া বাই বাই ঠিক আছে